আপোনালোকে চাই আছে ফাইজুল অফিচিয়েল ইউটিউব চেনেল। তো বন্ধুসকল আজি এটা ধামাকাদাৰ ব্লগ হ'বলৈ ওলাইছে। তো মই আছোঁ বৰ্তমান কলগাছি বৰপেটা কলগাছিত। তো এই চাবলৈ পাৰিছে বেক চাইডে আপোনালোকে এই মাকৈ খেত আছে। তো মাকৈ খেতটো কেনেকুৱা ধৰণৰ হয়, খেতিটো কেনেকুৱা মানে দেখিবলৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তো গাইজ প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাইছে তেতিয়া গম পাব মোৰ লগত কোনে আছে। মই দেখাই দি আছোঁ বেক কেমেৰাটো ঘূৰাই। এইটো লগত আছে মামা। মোক আগতে আৰু এটা ভিডিঅ'ত দেখা পাইছে। প্ৰথম ভিডিঅ'টোত মই ভাগিনৰ লগত আহিছোঁ। মই কেমেৰা এতিয়া ধৰিম। ব'লা তুমি কেমেৰাটো ধৰা, মই খেতিলৈ যাওঁ। তো গাইজ আহি গ'লোঁ মাকৈ খেতিত। তো খেতিবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আহক। এইবোৰ মাকৈ খেতি। তো ইয়াতে মাকৈ লাগি আছে। এইবোৰ মাকৈ নাই দেখোন ইয়াত। कौन है ये लोग? कहाँ से आते हैं? মাকৈ চাবলৈ পাৰিছে। মাকৈবোৰ মানে উঠাই লৈছে ইয়াৰ পৰা। এইফালে উঠাই থৈ আছে। এইবোৰ উঠাইছে এইটো। তো মাকৈ লাগি থকা মাকৈবোৰ দেখাবলৈ চেষ্টা কৰিম। এইফালে আহা। আমি এতিয়া মাকৈ খেতিৰ মাজে মাজে আহা। এইবোৰ মাকৈ লাগি আছে। ইয়াত মাকৈ লাগিছে। এইবোৰ মানে হৈ গৈছে, ডাঙৰ হৈ গৈছে। এইবোৰ মানে ছিঙিব পৰা হৈ গৈছে। এনেকুৱা মাকৈ খেতি মানে ওপৰত গছ থাকে, পাত থাকে, পাতবিলাক কাটি দিছে ইয়াৰে। মই আগে পিছে চোৱা নাই মাকৈ খেতি, মানে এনেকৈ ডাইৰেক্ট আহি চোৱা নাই। ময়ো চালোঁ, আপোনালোকক দেখালোঁ। তো গাইজ এইবোৰ লাগি থকা মাকৈ এনেকুৱা ধৰণৰ লাগে। এটা গছত এটা কৰি লাগিছে, কিছুমানতো দুটা লাগে, কিন্তু এইটো খেতিত মই বেছিভাগে দেখা পাইছোঁ এটাই লাগি আছে। মই দুটা দেখা নাই। এটা লাগিছে, এইটোতো চাওক এটাই লাগিছে, এইটোতো এটাই লাগিছে, এইটো নাই ৰ'ব, এই উঠাই লৈছে। আৰু সেইবোৰ ছিঙি ছিঙি থৈ দিছে, এইফালেও ছিঙি ছিঙি থৈ দিছে। মানে হৈ গৈছে, এইটো সম্পূৰ্ণ মানে ছিঙিব পৰা হৈ গৈছে। ওচৰতে এটা কেঁচা মাকৈ খেতি আছে, সেইটো অলপ চাই আহোঁ বলক কেনেধৰণৰ হয়। তো গাইজ প্ৰথমে যিটো দেখালোঁ আপোনালোক, সেইটো শুকোৱা মানে সম্পূৰ্ণ হৈ গৈছে গছটো। তো আৰু এইটো মানে আপোনাৰ সম্পূৰ্ণ হোৱা নাই, কেঁচা হৈ আছে। মানে এই পাতবোৰ আপোনালোকে সেইটো চাইছে কাটি পেলাইছে, কিন্তু এইটো পাতবোৰ কাটা নাই। এইটো সম্পূৰ্ণ যেতিয়া হৈ যাব, শুকাই যাব, তেতিয়া এইটো পাতবোৰ কাটি দিব। মানে এই মাকৈবোৰ আপোনালোকে দেখা পাইছে, এইটো সৰু সৰু হৈ আছে। মানে এইটো মাকৈটো অলপ ইফালে আহি দেখা দিয়া। মাকৈ এইবোৰ আৰু ডাঙৰ হ'ব, ডাঙৰ হ'লেহে এইবোৰ ছিঙি কিনে বজাৰলৈ লৈ যাব। তো ইয়াৰ পৰা আকৌ আমি এটা আগত ব্ৰিজ এটা আছে ডাঙৰ, সেই ব্ৰিজলৈ যাম। তাতে যাই কিনে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি ব্ৰিজলৈ যাওঁ। তো ইফালে আছে বাইক, মামাৰ বাইক আগতো দেখা হৈছে। এইটো মামাৰ কি আছিল? হিৰ' কোম্পানীৰ হিৰ'। এইটো মামাৰ হিৰ' হয়। গাইজ বলক এতিয়া আমি ব্ৰিজলৈ যাওঁ। তো গাইজ ফাইনেলি আহি পালোঁ কৰাৰপাম ব্ৰিজৰ ওপৰত। তো পিছপিনে চাব পাৰিছে এইটো নদী, আৰু মই বৰ্তমান আছোঁ ব্ৰিজৰ ওপৰত, মানে মাজত আছোঁ ব্ৰিজৰ, একদম নদীৰ মাজত ব্ৰিজৰ ওপৰত। মই ইয়াৰে ভিউখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো গাইজ মাজৰ পৰা সেই মাথাটো দেখাই নাযায় মানে ব্ৰিজৰ, আৰু ইফালে আপোনাৰ সেইটো মাথাও দেখা নাযায়। একদম মই মাজত, আৰু ইফালে আছে নদী। ইয়াৰ নাজাৰাটো আপোনালোকে চাবলৈ পাৰিছে, নাজাৰাটো খুব ধুনীয়া, ভাল লাগিছে। মানে এই তলত যাব পাৰিলে আৰু অলপ বেছি ভাল লাগিল হয়। ইফালে মানে অলপ চৰ পৰিছে এইটো।
মানুহে গা ধুই আছে তো গাইছ আজি বহুত ৰ'দ দিছে মানে আৰু ইফালে মামা আছে মামা গাড়ীত বহি আছে তো মামা কেনেকুৱা লাগিছে ব্ৰিজটো মোৰতো ভালে লাগিছে ভিউটো ভালে লাগিছে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো নতুন হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আজিলৈ এইখিনিতে সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাই আছোঁ আকৌ বাই বাই লাভ ইউ